এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানৰ আন এগৰাকী আমন্ত্ৰিত কণ্ঠশিল্পীক আমন্ত্ৰণ জনাবলৈ। তেওঁ হৈছে অনাদি কুমাৰ বৰঠাকুৰ। এইবাৰ আপোনালোকক দেখুৱাবলৈ আহি আছে অনাদি কুমাৰ বৰঠাকুৰ। বাইদেউ সাজু, বাকী ৰাইজ সাজুনে? এইবাৰ আমাৰ বোৱাৰী ছোৱালী সকলো ইমান সুন্দৰকৈ সহযোগ কৰিছে, কিন্তু আমাৰ বামুৰণি গাঁৱৰ যুৱতী ছোৱালীসকল অকণমান কেনেকৈ আছে? ঠাণ্ডা লাগিছে? এফাকি বিহু গাই দিয়া, তেতিয়াহ'লে নাচাও নাই? তুমি নাচিবা নে নাই? ওচৰত আহিবলৈ পিছত? আচ্ছা, মানে এনাৰ্জি গোটাই ৰাখিছে। তুমি নাচিবা? এই বঢ়িয়া, ঠিক আছে। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ অনাদি কুমাৰ বৰঠাকুৰ। এটা জোৰদাৰ হাত চাপৰিৰে অনাদি কুমাৰ বৰঠাকুৰ। ঠিক আছে, বিহু বিহু লাগিছে, বিহুকে গাম নেকি? ঠিক আছে, অকণমান নাচিলে ভাল